চাওক আজি অন্যান্য বছৰৰ দৰেও এইবেলিও কোচ ৰাজবংশী যি জাতীয় উৎসৱ আজি কেন্দ্ৰীয়ভাৱে বৰপৰা ৰাজহুৱা খেলপথাৰত বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত আজি উদযাপন কৰিবলৈ ওলাইছে। গতিকে ইয়াত বিভিন্ন গণ্যমান্য ব্যক্তিসকলক অগ্ৰজসকলক আমন্ত্ৰণ কৰি আজি বিশ্বৰ এই মঞ্চত সম্বৰ্ধনা জ্ঞাপন কৰি আছে। ইতিমধ্যে বিশ্বৰ প্ৰথম কাৰ্যসূচী ফ্লেগ হোষ্টিঙৰ পৰা ইতিমধ্যে দতৰা স্মৃতি উন্মোচন শ্বহীদ বেদীত মাল্য অৰ্পণ কাৰ্যসূচী সমাপন হৈ গৈছে। এতিয়া আমাৰ সম্বৰ্ধনা অনুষ্ঠান চলি আছে। গতিকে আজি মই ক'ব বিচাৰোঁ যে কোচ ৰাজবংশীসকলৰ যি জাতীয় উৎসৱ, এই জাতীয় উৎসৱ সকলো ঠাইতে জাতীয় উৎসৱ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে উদযাপন কৰিবলৈ লৈছে। মই সকলো কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে নিজৰ জাতীয় যি পৰিচয় তেওঁলোকে দাঙি ধৰাৰ কাৰণে যি উলহ মালহেৰে বহু কষ্ট কৰি হ'লেও জাতীয় উৎসৱ পালন কৰিব ওলাইছে। তাৰ কাৰণে মই সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ফালৰ পৰা সকলোলৈকে এই বিশ্বৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনতো যাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি উজ্জ্বল কলাকৃষ্টি, এই উজ্জ্বল কলাকৃষ্টি যাতে আগুৱাই লৈ যাব পাৰে। ভাষা সংস্কৃতিৰ লগতে বিভিন্ন আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সাজ পোছাকৰ পৰা বিভিন্ন আমাৰ গীত মাত বিভিন্ন ধৰণৰ আমাৰ কোচ ৰাজবংশী জাতীয় যি অতীতৰ পৰাই আহিছিল, সেই হেৰাই যোৱা কিছুমান কোচ ৰাজবংশীৰ যি সংস্কৃতি যাতে আমি উদ্ধাৰ কৰিব পাৰোঁ, আমি যাতে আমাৰ মাজত উজ্জ্বল কৰিব পাৰোঁ, ভাৰতবৰ্ষ নহয় পৃথিৱীৰ বুকুত যাতে লৈ যাব পাৰোঁ। জনগোষ্ঠীটো জাকত জিলকীয়া হৈ আগুৱাই যাওক। ভৱিষ্যত প্ৰজন্ম যাতে আমাৰ এই কলা সংস্কৃতিক লৈ আগুৱাই যাব পাৰে, নিজৰ জীৱনক আগুৱাই লৈ যাব পাৰিব। বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সমিল মিলেৰে অকল বিচুৱা বুলি নহয়, আজি অসমত বসবাস কৰি থকা সকলো জাতি জনগোষ্ঠীৰ সংমিশ্ৰণেই এটা অসমীয়া জাতি গঠিত হৈছিল। গতিকে ইয়াত বিহু বুলি বিহু উৎসৱ, অসমৰ জাতীয় উৎসৱ বিহু। ঠিক তেনেকৈ প্ৰত্যেক জাতি জনগোষ্ঠীৰে যি উৎসৱ আছে, আজি বড়োসকলৰ বৈশাগু, আজি বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ বেলেগ বেলেগ জাতীয় উৎসৱ আছে। গতিকে ঠিক তেনেকেই কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জাতীয় উৎসৱ, এই জাতীয় উৎসৱ যাতে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে উদযাপন কৰে, তাৰ কাৰণে মই টানি অনুৰোধ জনাম। কাৰণ এইকাৰণে জাতি জনগোষ্ঠী এটা জীয়াই থাকিব লাগে, নিজৰ পৰিচয় দাঙি ধৰিবই লাগিব, নিজৰ ভাষা কলা সংস্কৃতিক আমি জীয়াই ৰাখিবই লাগিব। যিহেতু আমাক বিভিন্ন মেৰ পেচত পেলাই ৰাজনৈতিকভাৱে আজি আমাক থান বান কৰিছিলে, আৰু যাৰ কাৰণে আমি বহুধা বিভক্ত হৈ গৈছোঁ। বিভিন্ন ঠাইত পশ্চিমবংগত আমাক ভাগ কৰি দিলে, নেপালত ভাগ কৰিলে, আজি অসমত এটা পাৰ্ট, মেঘালয় এটা পাৰ্ট, বিভিন্ন পাৰ্ট, বাংলাদেশত এটা পাৰ্ট, ভাগ কৰি আমাক এই জাতিটোক ৰাজনৈতিকভাৱে থান বান কৰাৰ কাৰণে যি প্ৰচেষ্টা লৈছিল। গতিকে আমি ভাবোঁ তেনেকুৱা থান বানক আমি ওফৰাই দি পেলাই আমাৰ জনগোষ্ঠীটোক আমি আগুৱাই লৈ যাম, এইটো দৃঢ় বিশ্বাস আছে। আৰু নৱপ্ৰজন্ম এতিয়া শক্তিশালী হৈ উঠিছে। গতিকে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে ৰাজনৈতিকভাৱে যি সাংবিধানিকভাৱে সুৰক্ষিত হ'ব লাগে, এই কথা কিন্তু আমাৰ নৱপ্ৰজন্ম ইতিমধ্যে জ্ঞাত হৈছে। গতিকে মই ভাবোঁ আমাৰ শক্তিশালী যি নৱপ্ৰজন্ম আছে, তেওঁলোকে এই জনগোষ্ঠীটোৰ হৈ আগুৱাই যাব। অসমৰ বুলি নহয়, ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠীৰ হৈয়ে আগুৱাই যাব। মই ভাবোঁ কোচ ৰাজবংশী জনগোষ্ঠীৰ ভৱিষ্যত জীৱনক উজ্জ্বল কৰি আগুৱাই লৈ যাওক। বিচুৱাৰ লগতে বিভিন্ন আমাৰ কাৰ্যসূচী সমাপন হওক। আৰু এই বিচুৱা 7 তিথিৰ যি বিচুৱা আছে, এই বিচুৱাৰ লগতে বিভিন্ন অসমৰ ঠাইত যি বিচুৱা উদযাপন কৰিছে, সকলোৱে যাতে শৃংখলাবদ্ধৰে পালন কৰে, সকলোৱে এই জাতীয় উৎসৱক লৈ গৌৰৱান্বিত কৰক, জাতীয় উৎসৱক আগুৱাই লৈ যাওক, আনন্দ ফূৰ্তি কৰক, তাৰে কামনা কৰিছোঁ মই।